এবছৰ ভাল পাই বিয়া হোৱা 3 বছৰ হ'ল গতিকে সেয়া আৰু এই বিয়াৰ পিছৰ লাইফটো মানে কি আৰু ভাল লাগি আছে বিয়াৰ পিছৰ লাইফটো ভাল লাগিছে বিয়াৰ পিছৰ লাইফটো বেছি ভাল লাগি আছে গতিকে আপোনালোকৰ আশীৰ্বাদত খুব ধুনীয়াকৈ 3টা বছৰ আমাৰ অতিক্ৰম কৰিলোঁ আৰু আশীৰ্বাদ কৰিব যাতে অনাগত দিনকেইটা খুব ভালে কুশলে যাওক আমাৰ দুজনৰে এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে নহয় জানো ইজনে আনজনৰ সাহস হৈ পেলাই আগবাঢ়ি যাওক আৰু যোগে যোগে তুমি মোৰ হোৱা মই তাকে কামনা কৰোঁ আমি সদায় হয় গতিকে আমি ক'ম যে সকলোৰে যুগ্ম জীৱন খুব সুখৰ হওক যুগ্ম জীৱনটো আচলতে বহুতে কয় যে মানুহৰ ছেকেণ্ড ইনিংছ যিটো থাকে সেইটো সুখৰ হোৱাটো চবেই বিচাৰে আমি দুয়োজনে খুব ব্যস্ত থাকোঁ তথাপিও যি ধৰণে পাৰোঁ সেই ধৰণে আমি ইজনে আনজনক ছাপৰ্ট কৰোঁ টাইম দিবলৈ চেষ্টা কৰোঁ তাৰ মাজতে খুটখাটটো থাকিব চবৰ মাজত আপোনালোকে অভিমান কৰা কৰি সকলোখিনি এই ভিডিঅ'টি চাই থকা পৰৱৰ্তী সময়ত সংযোজিত হ'বলগীয়া প্ৰত্যেকজন ব্যক্তিলৈ জনাইছোঁ আপোনালোকৰ যদি যুগ্ম জীৱন আপোনালোক পইণ্ট হৈছে খুব ভালকৈ যাওক তাকে কাম মানুহজনে মেইন মাতিবলৈ মন গৈছে ন আজি আছিল সেই বিশেষ দিনটো যোৱা 3টা বছৰ আগত 2021 চনৰ 1 মাৰ্চত আমি বিবাহপাশত আবদ্ধ হৈছিলোঁ আৰু আজি 2024 চনৰ 1 মাৰ্চ আৰু আজি আমাৰ 3টা বছৰ সফলতাৰে খাই দিয়া 3টা বছৰ আমি সম্পন্ন কৰিছোঁ এয়া আমাৰ ভাগিন আৰুষ আৰিয়ান যি বুলি মাতে এয়া মানুহজনী কোৱা কেনেকুৱা লাগিছে ৰাইজৰ ইমান মৰম যোৱা 3টা বছৰে আমাক দিলে আমাৰ যিবোৰ কাম আছে সেই কামবোৰক আপোনালোকে আঁকোৱালি লৈছে যিবোৰ গান আমি কৰি আহিছোঁ যিখিনি কাম আমি কৰিছোঁ সেইখিনি কামক আপোনালোকে আঁকোৱালি লৈছে গতিকে থেংক ইউ জনাইছোঁ সকলোকে অসমবাসী ৰাইজৰ আশীৰ্বাদ আমাক লাগিব